বেক টু আৱাৰ চেনেল। আৰু আজি মোৰ কাৰণে বহুত স্পেচিয়েল দিন আৰু আশা কৰোঁ আপোনালোকৰ খবৰ ভাল আৰু মোৰ খবৰো বহুত ভাল। আৰু আজি আমি মানে মোৰ ঘৰত যাব ওলাইছোঁ আৰু মোৰ হাজবেণ্ডৰ মাথা মানে গৰম কৰি দিছোঁ। কি কম গাইছ, মানে তাক কৈছোঁ কি মই ঘৰত যাম, মানে সি এতিয়া লৈ যাবই লাগিব গাইছ, ইমানে মানে মাথা গৰম কৰি দিছোঁ। চ' আজি মানে মোৰ কাৰণে বহুত স্পেচিয়েল দিন হয়। চ' ভিডিঅ'টো যাতে স্কিপ নকৰাকৈ চাই থাকে আপোনালোকে। হেল্ল' গাইজ, আৰু আমি এতিয়া ৰেডি চেডি হ'লোঁ। ৰেডি হৈ কিনে আমি এতিয়া ৰঙিয়ালৈ যাম আৰু ইয়াৰ মাথাটো গৰম কৰি ইয়াকো ৰেডি কৰালোঁ কিবাকে আৰু এতিয়া যাওঁ। চ' গাইজ, আগতে তেলটো ভৰাই লওঁ আৰু তাৰপিছত গৈ আছোঁ আমি। रामधेनु हो यहाँ खतुरंगी रंगेरे। হেল্ল' গাইজ, এতিয়া আমি ঢেকীয়াজুলি পাৰ হ'লোঁ আৰু এতিয়া আমি বহুত দূৰ আহিলোঁ, যিহেতু আমি মানে ভাত খাবলৈ ইয়াতে ৰখিছোঁ আৰু ভাত চাত খাই আৰু আমি যাম। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। ত' ভাতকেইটা খাই লওঁ, তাৰপিছত লগ পাই আছোঁ। গাইজ, আমাৰ খাই হৈ গ'ল, এতিয়া আমি ওলাইছোঁ আৰু ৰঙিয়াত যাম আৰু খাই হৈ গ'ল। গাইজ, এতিয়া আমি আহি মঙলদৈ পালোঁ আৰু মঙলদৈ ইয়াতে চাহ খাব উঠিছোঁ। ত' সেই আৰু গোটেই ৰাস্তাটো কামোৰ দি আহিছে গাইজ, একদম পুৰা গোটেই ৰাস্তাটো বোলে কামোৰ দি আহিছোঁ গাইজ। এই চাহ খাব লৈছোঁ আৰু চাহ আৰু যাম আৰু গাইজ। ত' আমি এতিয়া ঘৰ পালোঁ আৰু এইজন চাওঁ 150 কিলোমিটাৰ গাড়ী চলা একদম অৱস্থা বেয়া। একদম গাড়ী চলাই আহিছে গাইজ, তাকো স্কুটি চলাই আহিছে, ইমান অৱস্থা বেয়া হৈ গৈছে গাইজ ইয়াৰ। ত' কি ক'ম আৰু, বেচেৰাটো বেচেৰা, একো বেচেৰা নহয় গাইজ। তো গাইজ, আজি নেক্সট ডে হ'ল মৰ্ণিং আৰু আজি মোৰ কাৰণে বহুত স্পেচিয়েল দিন আৰু ৰাজৰ কাৰণে বহুত স্পেচিয়েল দিন। আজি ৰাজৰ মানে বাৰ্থডে। চ' চবে ৰাজক হেপী বাৰ্থডে উইচ কৰি দিব। আৰু আজি আমি যাম মানে আমাৰ কাষতে থকা শিৱ মন্দিৰ, চবে জানেই চাগে, বহুতে জানে শিৱ মন্দিৰ, আৰু আমি যাম আজি শিৱ মন্দিৰত ফাৰ্ষ্ট, তাৰপিছত কি হয় আপোনালোকক দেখাই আছোঁ। চ' গাইজ, আৰু আমি এটা কথা কওঁ, মানে আমাৰ নিউ ঘৰ এটা, মানে আমাৰ য'ত মোৰ মাহঁতৰ ঘৰ, চ' নিউ ঘৰ এটা বনাই আছে আৰু আপোনালোকে মানে ৱালত কি ডিজাইন দিব লাগে আপোনালোকে অলপ জনাবচোন। মানে ইমান ভালকৈ নাজানো, চ' জানো তথাপিও মানে ৱালত কি ডিজাইন দিব লাগে আৰু কেনেকুৱা মানে কৰিব লাগে আপোনালোকে দেখাব। চ' ওপৰ ফ'ৰ চিলিং লগোৱা হৈছে আৰু এই তলত টাইলছ লগাইছে বাৰু, বৰ্ড চৰ্ড লগাইছে, আৰু এইটো ৰুমত টাইলছ লগোৱা নাই। আৰু হেৰি কি কয়, এইবিলাক মানে কিটচেন, সৰু কিটচেন, মিনি কিটচেন এইটো। চ' গাইজ, আমি এতিয়া শিৱ মন্দিৰ আহি পালোঁ আৰু এইজন মোৰ মা হয় আৰু এইটো মোৰ মানে বেষ্ট ফ্ৰেণ্ড বুলি কওঁ, বেষ্ট ফ্ৰেণ্ড, আৰু এইটো মোৰ হাজবেণ্ড বাৰ্থডে বয়, আৰু এইটো মই। আৰু শিৱ মন্দিৰটো আপোনালোকে চবেই দেখিছেই চাগে, এইটো। চ' গাইজ, তাৰ কাৰণে মই এইটো ফুলৰ গুলদস্তা এটা বনাব দিছিলোঁ আৰু মানে বহুত ছটা চা গিফ্ট হয়, বাট তাৰ কাৰণে মই ভাবোঁ সি বহুত ভাল পাব। চ' এইটো ফাইনেল লুক। কত তুমি তুমি জানা হেজাৰৰে মাজতে মই তোমাকে বাচিম চাবা, সপোনতো দি থাকোঁ তুমি তুমি জানা। গাইজ, তো আমি এতিয়া মানে মামা ঠাইত ফুৰিব আহিছিলোঁ। আমাৰ মানে এইটো হ'ল মামী একবাৰ হাই বুলি কৈ দিয়া, হাই বুলি কৈ দিয়া দিয়া। এইটো আমাৰ মাহী আৰু এইটো মোৰ মামা হয়। এইটো ভাগিন মোৰ ভাইটি চৰি ভাইটি। এইটো আইতা আৰু এইটো আমাৰ মাদাৰ। আৰু চ' এতিয়া ৰাজ আছে, শুই আছে, আৰু ৰাজক দেখাই আছোঁ, এই চাওক শুই আছে, ই শুই আছে পুৰা, চাওক পুৰা একদম আৰাম আৰু পুৰা আৰাম। বাৰ্থডে বয়, কিবা কৰি দিয়া, গাটো পুৰা বিষ লাগি আছে বোলে ইয়াৰ।
হাজবেণ্ডটোক এৰি পেলাই মোক এজনী ক'ৰবাত য'তে ঘূৰি ফুৰে নাই বাৰু অকলে অকলে সোমাইছোঁ তাই আকৌ ক'ৰবাত গৈ পেলাই কথা পাতি আছে ঘৰৰ মানুহখিনিৰ লগত গাইজ ইমান দিনৰ মূৰত ঘৰত আহিছোঁ এতিয়াতো ঘৰৰ মানুহৰ লগত কথা পাতিবই লাগিব ইয়াকো মাতি আছোঁ ই নাযায় এতিয়া মই কি কৰোঁ কওকচোন সেইটো এটা চ' গাইজ আমি এতিয়া মানে ইক' পাৰ্কত আহিলোঁ আৰু আমাৰ কাষত মানে অলপ দূৰ হয় আৰু এইটো মোৰ মামাও আহিছে জগত আৰু মই ইক' পাৰ্কখন দেখাই দিওঁ এইখন পূৰ্ণিমা উশাহে নিশাহে তুমি আকাশে বতাহে তুমি আছা জনমে জনমে তুমি জীৱনে মৰণে তুমি সাঁচি ৰখা মোৰ চ' হেল্ল' গাইজ আৰু মই আজি ৰাজৰ মানে বাৰ্থডে যিহেতু চ' আমি একো কৰা নাছিলোঁ ভাবিছোঁ কি মানে কেক চেক কাটৰ সি গম নাপায় মানে এতিয়া মানে ৰাজ বেলেগ ৰুমত আছে আৰু মই বেলেগ ৰুমত আছোঁ চ' ভাবিছোঁ কি আমাৰ মানে বৰমাহঁতক মাতি বা বৰমাহঁতৰ বাহঁতক মাতি কিনে আমি কিবা অলপ কৰিম Happy birthday to you. Happy birthday to you. Happy birthday to you. গাইজ দিনৰ পৰা ধৰি পেলাই এতিয়ালৈকে মই ছাৰপ্ৰাইজে পাই আছোঁ বাৰে প্ৰতি বহুত ভাল লাগিছে যে মোৰ ৱাইফজনীয়ে যে ইমান মানে কষ্ট কৰিছে মোৰ কাৰণে বহুত ভাল লাগিছে তো গাইজ ভিডিঅ' এইখিনি আছিল যদি ভিডিঅ'টো ভাল লাগিল লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব Good night all. Bye bye. বাই বাই গাইজ